জবলা হুম কওক চেহেৰা আৰু বয়সৰ মাজতে এক গভীৰ সম্পৰ্ক আছে জানো কিডাল সম্পৰ্ক আছে আপুনি মানে আকৌ আগতে মোৰ কথাটো শুনি লওক চেহেৰা আৰু বয়সৰ মাজত এক গভীৰ সম্পৰ্ক আছে আকৌ একেটা জেগাতে লটকি গলি না বেটা এই ৰ চেহেৰা আৰু সৌন্দৰ্য নকওঁ দে তাৰ পিছৰখিনি কবি বয়স বাঢ়ি যোৱাৰ লগে লগে চেহেৰাৰ সৌন্দৰ্য সলনি হ'বই সেইকাৰণে তোমাৰ চেহেৰাক লৈ অহংকাৰ কৰি একো লাভ নাই বুজিলা আৰু তোমাৰ এই বৰ্তমানৰ বয়সক লৈ কেতিয়াও কাৰো লগত তুলনা নকৰিবা আচ্ছা যদি আপুনি প্ৰথমৰ পৰাই চিৰিয়াছ হৈ থাকে তেন্তে ফানি মোমেণ্টটো ক'ত চা আমাৰ ভিডিঅ'বিলাকৰ ফানি মুভমেণ্টবিলাক সদায় ভিডিঅ'টো শেষৰ ফালে থাকে সেইকাৰণে ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণৰূপে চাব লাগে তেতিয়াহে বুজি পাব আৰু বাকী ইটো কৈ দে কি কৰিব লাগে কৈ দে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো চাই লাইক এটা দি দিবা বাৰু এইবোৰ বাৰু বাদ দে এই কিবা বয়সৰ কথা এটা ক'লে যে এই কিবা স্মৃতি আছেতো বহুত আছে কিন্তু কথা ভাবি মোৰ বহুত দুখ লাগে কেতিয়াবা মই যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া আমাৰ ঘৰত ওচৰৰ বাই বৌ পেহী খুৰী আইতা যেতিয়া সকলোবিলাক আহে ন তেতিয়া মোৰ বিষয়ে যদি আমাৰ ঘৰত কিবা ভালকৈ কয় ন মাক তেতিয়া মায়ে কয় লৈ যাচোন 4 দিনমান ৰাখিছা তাৰপিছত কবি কিন্তু সেইদিনাখন শইকীয়াদাহঁতৰ বৌ আহিলে আমাৰ তাইক ক'লে আপোনাৰে ভাল হৈছে ইমান এজন ভাল মানুহ পাইছে আপুনি বৰ সৌভাগ্যশীল কিন্তু মা কচম কৈছোঁ তাই মুখৰ পৰা এবাৰ নোলালে যে লৈ যাচোন 4 দিনমান ৰাখিছা মা সদায় মা হয় বুজিছে মা সদায় মা হয় মায়েহে বুজে কিছুমান মনৰ কথা সেইকাৰণে কওঁ মনত ৰাখিবি মা সদায় মা হয় হয় দেই সঁচাকৈ ন মোৰজনীও ঘৰত গৈ সোমোৱাৰ লগে লগে মানে তোৰ একদম মানে মাথাটো চুবাবলৈ আৰম্ভ কৰি দিয়ে আৰু কিয় তোক মানসিক নে শাৰীৰিক অত্যাচাৰ কৰে নকবি আৰু বুজিছ অত্যাচাৰৰো কিছুমান সীমা থাকে আজি ৰাতিপুৱা তোৰ 8মান বজাত মানে মোক পূৰা বিচনাৰ পৰা মানে উঠাই দিছে বোলে উঠা মই বোলো ইমান ধুনীয়া সপোন এটা চাই আছিলোঁ চব বন্ধ কৰি দিলি তই বোলো তাৰপিছত তাই আকৌ মোক কৈছে বোলে মই দেখোন বোলে সদায় তোমাৰ লগত আছোঁ বোলে তুমিনো আকৌ মোক কিয় সপোনত বিচাৰি ফুৰিব লাগে তই কি ক'লি মই বেটিক ক'লোঁ বোলো আজিৰ দিনত কোনটো মতাই নিজৰ মাইকীক সপোনত বিচাৰি ফুৰে চেহেৰা ছোৱালীবোৰৰ ভৰ যৌৱনৰ সময়ত মানে তোৰ নিজৰ সৌন্দৰ্যক লৈ যিমানেই গৌৰৱ নকৰক কিয় সঁচা আপোনাৰ কথাবোৰ যে কিবা বাস্তৱ জীৱনৰ লগত মিলি যায় জগলা বাস্তৱ জীৱনৰ কথাকে কৈ আছোঁ ছোৱালীবোৰৰ ভৰ যৌৱনত মানে তোমাৰ সৌন্দৰ্যক লৈ যিমানেই অহংকাৰ নকৰক কিয় বিয়াৰ পিছত দেখিবা তোমাৰ মানে একেবাৰে সেই তাই পিন্ধি থকা ব্লাউজখন এইফালেদি খহি গ'লেও এইটো উঠাই পিন্ধিবলৈও সময় নাই হাতৰ নখ দেখিবা তোমাৰ এই দীঘল বিয়াৰ পিছত দেখিবা একদম গুৰিতে কাটি থৈছে এইফালে তোমাৰ যিটো ওঠত মানে লিপষ্টিক ৰঙাকৈ সানি একদম ৰঙেৰে একদম তোমাৰ ভৰপূৰ কৰি থৈ দিয়ে সেইটো বিয়াৰ পিছত দেখিবা তোমাৰ একদম বগা হেতা পৰি গৈছে একেবাৰে টাইম কিয় মানে তই কিয় বুলি সুধিলি যে তোৰ গাহৰিয়ে চিঞৰিব সেইফালে গাহৰি দানা দে সেইফালে জেউৰা ভাঙি তোৰ গৰু মানে সেইটো খেদাব লাগে এইফালে তোমাৰ দেখিবা আকৌ ছাগলী আহি তোমাৰ ফুলৰ পুলি খাই দিলে হাঁহ কুকুৰা কথাটো নকওঁৱে পাছ আলহীৰ কথা নকওঁ তোৰ মানে টোটেলি দৌৰি পাগল হৈ যায় আৰু অকণমান কওক না প্লিজ কিবা জবলা তই ছোৱালীবিলাকক চাবিচোন তোৰ মানে একদম বিয়াৰ আগত যোনটো ফাটা লেভেল মাৰি থাকে না ভাষাবলৈ মানে বুজাবলৈ তোক ভাষা নাই মানে মা মই এইটো কৰিব নোৱাৰোঁ মা মই এইটো নাজানো
আৰু সেই ফাটা লেবেল মৰা ছোৱালীজনীক বিয়াৰ পিছত দেখিবি ফাটা মেখেলা পিন্ধি এআঁঠুলৈকে নামি তোৰ ভুঁই ৰুই থাকিবলগীয়া হয়। সঁচা দেই, আমাৰজনীও কম নহয় নহয়। মানে একদম তাই মোবাইলটো উলিয়াই চাই থাকিব, মোবাইলটো চাই আমনি লাগিলে আকৌ টিভিত গৈ কৰিব, টিভিটোত যদি চাই আকৌ আমনি লাগিছে আকৌ মোবাইলটো উলিয়াই ল'ব। আৰু মই যদি কেনেবাকৈ কামৰ পৰা আহি গ'লোঁ, পানী এগিলাচ দিয়াচোন বুলি যদি কওঁ, ক'লোঁ নহয় তোৰ এই মুখখন আৰু আৰম্ভ ক'ব যে কি তই নিজে কি পানী গিলাচ লৈ খাব নোৱাৰা হ'লি নেকি, কিডালনো কৰিছ, ৰাতিপুৱাই ওলাই গ'লি বোলে গধূলি সোমাইছোঁ। মই ক'লোঁ নহয় তোক মানে জোকাৰি নোলোৱাই ভাল। আৰু তাতোতকৈ বেছি খং উঠিলে তইতো গম পাৱেই। আৰু তোৰ বেছি খং উঠিলে কি হ'ব আৰু, যা আজি ভাত চাত নবনাওঁ, তোৰ মানে মগজ নষ্ট। তই নিজে বাচন ধুই কাপোৰ কানি ধুই গা পা ধুই খানাকেইটা গৰমে গৰমে বনাই তই আকৌ ৰুমত সেই বিচনাত তাই পৰি থাকিব, তাত গৈ মাতিবলৈ যাব লাগিব। আহা জান গৰমে গৰমে ভাত কেইটামান খাই লয়, ভাত পানী বনাই হ'ল নহয়, গৰমে গৰমে খালেহে টেষ্ট পাবা। চ' হেল্ল' ফ্ৰেণ্ডছ, মই দিলোঁ বাৰু আপোনালোকে চাই আছে আপোনালোকৰ সকলোৰে মৰমৰ ইউটিউব চেনেল মিষ্টাৰ ডি বৰা ফানি। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে তেন্তে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু যদিহে চাই ভাল পালে লাইক এটা কৰি লগৰীয়া বন্ধু বান্ধৱসকলক শ্বেয়াৰ কৰক। আৰু এয়াই আছিল আজিৰ ভিডিঅ'টো, আৰু লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। তেন্তে আজিলৈ বাই বাই।